गसाइगावनि बर'बिराव सावथाल टाइगार फर्सआ हाथियार गथायदों। गसाइगाव महकुमानि सिङाव थानाय बर'बिर गामियाव दिनै सावथाल टाइगार फर्स मुंनि बिग्रायारि हान्जाया सोरखारनो गंबा हाथियार गथायदों। मख'नो गोनांदि थांनाय 2012 मायथाइनि 24 अक्ट'आव आखाइ दैखांनानै सोरखारनो हाथियार गथायदोंमोन। STF एबा सावथाल टाइगार फर्स मुंनि हाथियार हान्जाया। नाथाय हाथियार गथायदोंमोनब्लाबो माखासे थाबावनाय गासै गंथाम 7.6 पिस्तल, रिभल्भार गंनै, मेगजिन गंथाम आरो गोथां गुलि गासै 14था गथायो। क'क्राझार जिल्लानि DSP भास्कर अजा, गसाइगाव महकुमा पुलिस SDPO हिरेन कुमार डेका, OC अमरज्योति बाइलुं लोगोसे आगुमानि आफादगिरि जाब्रियास काका बिथांमोननि सिगाङाव गथायदों आद्रा थानाय हाथियारखौ। दिनैनि बे हाथियार गथायनाय हाबाफारियाव STFनि सिडकिस्कु फेक्सननि गासै 41 केडारफोरा बाहागो लानायखौ नुनो मोन्दों। যোৱা 2012 চনৰ 24 জানুৱাৰী তাৰিখে গুৱাহাটী সৰুসজাই ইনডোৰ ষ্টেডিয়ামত আমাৰ বিশেষভাৱে আমাৰ 5টা আদিবাসী হস্ত্ৰ সংগঠনৰ অস্ত্ৰ-শস্ত্ৰসমূহ চৰকাৰৰ নিৰ্দেশ মৰ্মে আমি জমা দিছিলোঁ। তো জমা দিয়াৰ পিছতো বিভিন্ন সংগঠনৰ কিছু আৰ্মছ অস্ত্ৰসমূহ থাকি গৈছিলে। যেনেকুৱা আমি চাবলৈ পালোঁ আজিৰ পৰা কিছুদিন আগত সকলো সংগঠনৰে কিছু ৰখি যোৱা অস্ত্ৰসমূহ জমা দিছিলে চৰকাৰৰ হাতত। ঠিক তেনেদৰে আমাৰ মাজৰ সতীৰ্থ বন্ধু যেনেকুৱা STFৰ কেইবাটাও বিভক্ত হৈ আছে। তো এটা ভাগৰ কিছু অস্ত্ৰ ৰখি আছিলে, বাকী আছিল দিবলৈ। তো এইটো আজি এই গোসাইগাঁও মহকুমাৰ গোসাইগাঁও থানাৰ অন্তৰ্গত থকা বৰ'ব গাঁৱত তেওঁলোকে এটা অস্ত্ৰ সম্বৰণ অনুষ্ঠান এটা পাতিলে আৰু তাতে আমাক নিমন্ত্ৰণ কৰি আমি প্ৰশাসনৰ মুখ্য মানুহবিলাককো নিমন্ত্ৰণ কৰিছিলোঁ আৰু বাকী থকা অস্ত্ৰসমূহ আজি STFৰ কেডাৰসকলে জমা দিলে। আৰু যিহেতু এতিয়া পুনৰ সংস্থাপনৰ কাম আৰম্ভ হ'ব, তাৰ আগতে চৰকাৰৰ এটা নিৰ্দেশ আছে, যদি কোনোবা সংগঠনৰ তেনেকুৱা অস্ত্ৰ জমা দিবলৈ বাকী আছে সেইটো সোনকালে দিয়ক। আৰু সেই মৰ্মে আজি তেওঁলোকক কেইবাদিন আগতে কোৱা হৈছিলে, আজি তেওঁলোকে সেই কামটো পূৰ্ণ কৰিছে। তেওঁলোকৰ এটা ফেকশ্যনত 41 জন আছে আৰু 41 জনৰ ভিতৰত আজি যি আৰ্মছ বাকী আছিলে সেইখিনি 5টা আৰ্মছ তেওঁলোকে দিছে আৰু বেছি আৰ্মছটো আগতে জমা দিয়া আছে। তো আজি 5টা দিছে তেওঁলোকে। নিশ্চয় থাকিব, কিয়নো আজি এতিয়ালৈকে কমপ্লিট গঠন হোৱা নাই। আমি পেপাৰে পত্ৰে পাইছোঁ, ছ'চিয়েল মিডিয়াত পাইছোঁ যে গেজেট নটিফিকেশ্যন এটা ওলাইছে আৰু তাতে 16জনীয়া সদস্যৰে এটা কমিটি হ'ব বুলি আমি গম পাইছোঁ। কিন্তু আনুষ্ঠানিকভাৱে এতিয়াও বাকী আছে, শপত গ্ৰহণ অনুষ্ঠান বাকী আছে। তাৰপিছত চৰকাৰে গাইডলাইন দিব, সেইমতে আমাক